Hello everyone, স্বাগতম জনাইছো চলিউ থিংছলৈ আৰু আপোনালোকক সকলোকে হোলীৰ বহুত শুভেচ্ছা জনালো আৰু বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰো। এজন মানুহ লগ পাইছো ৰাস্তাতে মানে দেখাই আছো ৰব কি কৰিছে মানে দেখাই আছো বলক। গাইস এইজনে সেইজন মানুহ যোনে ৰাস্তাটো বিছনা বুলি ভাবি পেলে মস্ত মগন হৈ শুই আছে। অলপ পিছতে আৰু গুখাই আহিব ইয়াতে ঘূৰাব আপোনালোক দেখাই যাম চাই থাকিব। গুখাই আহি পাইছে আমাৰ গলিটো আহি পাইছে আপোনালোক দেখাই যাম চাই থাকিব। এয়া আহি গৈছে ৰব দেখাই দিওঁ চাওক। অৱস্থা বেয়া কৰি দিছিল একেবাৰে মানে মুখে চুখে কণ্ডিচনি লগাই দিছিল। ফাকুৱা চকুৱাটো আছিলে আৰু ধুই ল'লোঁ, ধুই পেলাই এতিয়া গা চা ধুই পেলাই আৰু দৌলগোবিন্দ মন্দিৰত যাম আৰু দৌল উৎসৱ হৈ আছে তাতে চাব যাম। গাইজ যাবলৈ ৰেডি হৈ গৈছোঁ দৌলগোবিন্দ মন্দিৰত, তাতে হৈ আছে দৌল উৎসৱ। বলকচোন যাওঁ। মোক দেখা পাইছে নাই মই গম পোৱা নাই, কিন্তু এই ৰাস্তাটো পুৰা আন্ধাৰ, ষ্ট্ৰীট লাইট দিয়া নাই একো। হ'লেও মাতটো যে শুনা পাইছে আৰু এইখিনিয়ে বহুত আৰু মুখখন দেখা নাপালেও। এনে কেনেকুৱা গেট দিছে একেবাৰে এই দুৰ্গা পূজা যেন লাগিছে আৰু দুৰ্গা পূজা ৰাস এনেকুৱা যেন লাগিছে পুৰা গেট চেট যেনেকৈ দিছে। চাব পাৰে মানুহ গাড়ী দেখিছে এইফালে পাৰ্কিং। এইখনে হয় মেইন গেট মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ। আমি এতিয়া ভিতৰত যাম। মানুহ চাওক গাইছ, মানুহ বাপৰে বাপ। গাইছ মানুহ চাওক এইফালে, বাপৰে বাপ মানুহ এইফালে চাওক কিমান মানুহ হৈছে, কিন্তু বহুত মানুহ হৈছে। গাইজ ভিতৰৰ পৰা সেৱা কৰি আহিলোঁ। ভিতৰত কেমেৰা এলাউ নকৰে মানে মেইন ভিতৰত, সেইকাৰণে একো ৰেকৰ্ডিং কৰা নাই। বাহিৰৰ পৰা দেখাই যাম আৰু অলপমান চাই যাব। আমাৰ তাতে এজন মানুহ লগ পালোঁ আজি। আপুনি কওক আপোনাৰ দৌলগোবিন্দ মন্দিৰত আহি কেনেকুৱা লাগিছে? দৌলগোবিন্দ মন্দিৰত আহি মোৰ ভালে লাগিছে। প্ৰতি বছৰে আহোঁ, এইবাৰো আহিছোঁ। আজি প্ৰথম দিনা আহিছোঁ আৰু কালি পৰহি চাগে আহিম। প্ৰগ্ৰেম চাব আহিছে? প্ৰগ্ৰেম চাব আহিছোঁ। আমাৰ আৰম্ভ হৈছেনে? আৰম্ভ হৈছে, প্ৰথমে গান গালে এটা আৰু এতিয়া হোলীৰ নাম গান গাব। হোলীৰ নাম গাব। আৰু আপোনালোকৰ কিবা চিনাকি আছে নেকি গান গাব যে? মোৰ ভতিজীয়ে গান গাব এতিয়া। আচ্ছা ৰখি আছোঁ। দিয়ক। তোমাৰ নামটো কোৱা? ইয়াতে কিয় আহিছা তুমি? নমু চাব আহিছা। আৰু কোন কোন আহিছে তোমাৰ লগত? হা? তুমি গান গাবা ইয়াতে? কি কৰিবা? তুমি চাব আহিছা? দিয়া।
পৰা আপোনালোকে ডেন্স দেখাবলৈ আমি তাৰে এজন কণ্টেষ্টেণ্টক সুধিম তাই ডেন্স কৰি কেনেকুৱা লাগিল কৈ দিয়া আৰু সৰুৰে পৰা বহুত ইচ্ছা আছিলে এইখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ তুমি ইয়াতে কিমান বছৰ পৰা থেংকছ টু ডেন্স কৰি আছা প্ৰাঞ্জল দা ইনভাইট কৰাৰ বাবে আজি ইয়ালৈ আৰু কিবা যদি আশা ভুল কৰোঁ ভ্ৰান্তি তুমি হয় তেন্তে প্ৰতি ক্ষমা বছৰে কৰিব। ডেন্স কৰা ইয়াতে অহা বছৰো কৰা ইয়াৰে শুভেচ্ছা থাকিল লগত আছে এতিয়া আমাৰ অভিনয় ছিজন 6ৰ উইনাৰ তেওঁ ইয়াতে গান গালে আমি তাইৰ পৰা সুধো তাইৰে কেনেকুৱা লাগিল গান তোমাৰ ইয়াতে গান গাই কেনেকুৱা লাগিলে পটাপট কৈ দিয়া হয় মোৰ গান গাই ইয়াতে খুবেই ভাল লাগিলে খুব ধুনীয়া পৰিৱেশ আৰু সকলো ভক্তপ্ৰেম ৰাইজ আছে ইয়াতে গতিকে মোৰ ভাল লাগিলে দৌলগোবিন্দ মন্দিৰৰ পৰা ওলাই আহিলোঁ আমি এতিয়া ঘৰত যাব ওলাইছোঁ ঘৰত যাওঁ আৰু বহুত দেৰি থাকিলোঁ চালোঁ ইয়াতে সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছেহে 1 ঘণ্টা হৈছেহে আৰম্ভ আৰু কিমান দেৰিকৈ চলে এই গান গোৱাটো এতিয়াহে ষ্টাৰ্ট কৰিছে সত্ৰীয়া ডেন্স হৈ গ'ল আৰু কিবা কিবি হৈ গ'ল কিন্তু গানটো এতিয়া ষ্টাৰ্ট কৰিছে কেতিয়া শেষ হয় নাজানো আৰু মই গুচি আহিলোঁ তো আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব আজিলৈ ইমানে ধন্যবাদ